হেল্ল' গাইজ নমস্কাৰ সকলোকে। আজি আকৌ যাবলৈ ওলাইছোঁ ৰাস চাব। যোৱাকালি লখৰা গৈছিলোঁ কিন্তু ভালকৈ চোৱা নহ'ল। তো আজি এতিয়া আকৌ যাওঁ। তো প্ৰথমে এতিয়া যাম পলাশবাৰী, তাৰপিছত পলাশবাৰী চাই কিনে তাৰপিছত যাম ছয়গাঁও। তো আমাৰ বাৰু এইকেইদিন সদায় ওলাওঁতে দেৰিয়ে হৈ আছে, সদায় ৰাতিয়ে ওলোৱা যায় যিমান ট্ৰাই কৰিলেও। তো আজিও যোনটো চাওক কি ধুনীয়াকৈ ওলাইছে। জুবিন দাই কোৱাৰ নিচিনা এন্ধাৰ পথত জোনাক ৰাতি খোজে খোজে মই। ফিল ফেক্টৰ এইটো। আহি পালোঁ পলাশবাৰীৰ ৰাসলৈ। আৰু এই এণ্ট্ৰি গেটখন কি মজা লাগিছে, গোটেই জুবিনদাৰ ফটো আৰু লাইটেৰে বনাইছে, ধুনীয়া লাগিছে এইখন। প্ৰথমে অলপ আগলৈ গৈ বাইকখন পাৰ্ক কৰি আহোঁ, তাৰপিছত ভিতৰলৈকে সোমাই যাওঁ। আৰু এই ৰাধা কৃষ্ণ গেটখনো ধুনীয়া লাগিছে। আৰু আগত গৈ এইবোৰত ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন বনোৱা হৈছে, বা বেলেগ বনাইছে, ফটো উঠিবলৈ বঢ়িয়া হৈছে জেগাটো। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা বস্তু বহুত আছে এইবোৰ, আমাৰ ডাঙৰ মানুহকেইটাৰ কাৰণেহে নাথাকে। খেলা বস্তু বদলি গৈছে না আমাৰ এতিয়া। নাৰ্চাৰীত যাবি নেকি? নাৰ্চাৰীত যাম, আমি প্ৰথম পূজা চলি যাব লাগিব। এইফালে যাওঁ নেকি? এইফালে পূজা আছে দেখোন। ইয়াতে নাযা নেকি? আহোঁতে সোমাবি দে। তো আহোঁতে সোমাম গাইজ, আহি কিনে দেখাই আছোঁ। জয় জুবিন দা। হা অ' বিচৰা ফুল লাগব নেকি? দিব লাগিব ৰ'ব, আহক। আৰু এইটো ৰংঘৰৰ ডিজাইনো বনাইছে, হিয়াৰ আমঠু জুবিন গাৰ্গ সোঁৱৰণি তোৰণ। বলক এতিয়া ইয়াৰে ভিতৰলৈকে সোমাই যাওঁ, সোমাই গৈ চাওঁ কি আছে। বা ভিতৰতো চাওক কি ধুনীয়া বনাইছে একদম, ওপৰত লাইট চাইট এইবোৰ ডিজাইন ধুনীয়া লাগিছে, বঢ়িয়া বনাইছে বে। আৰু বাহিৰত চাওক এই গছডালত কি ধুনীয়া লাইট চাইট লগাই দিছে, একদম গছডাল বঢ়িয়া লাগিছে দেখাত। আৰু ইফালে কিবা এটা আছে, তাতেও সোমাই যাম এতিয়া। তো আহক এতিয়া এইটোৰ ভিতৰলৈকে সোমাই যাওঁ, ইয়াৰে ভিতৰত চাওঁ কি কি আছে। আৰু ইফালে ছাইডত এই মূৰ্তি চূৰ্তিও থোৱা আছে। আৰু ভিতৰত সোমাই আহি চাওক ইয়াতে কি ধুনীয়া ডেক'ৰেশ্যন কৰা হৈছে। কৃষ্ণৰ জীৱনৰ পলবোৰ ইয়াতে দেখুওৱা আছে, গোপীৰ লগত খেলি থকা, ওপৰত দেৱতাবোৰ আছে, ৰাধা কৃষ্ণ বাঁহী বজাই থকা, খুব ধুনীয়া লাগিছে এইখিনি চাই কিনে। আৰু চবফালে জুবিনদাৰ গান বাজি আছে, জুবিনদাৰ গানৰ মাজতে পৰিৱেশটোত থাকি ইমান ভাল লাগিছে, যাব মানে মনে জানে ইয়াৰ পৰা। জুবিনদাৰ গানেই শুনি থাকিব ইচ্ছা গৈছে ইয়াতে। আৰু আগত এখন মঞ্চও বনোৱা হৈছে, এইটো নহয় ৰ'ব, এই লেফ্টৰ ইফালে এইটো জুবিনদাই গান গাই থকা, গীটাৰ চিটাৰ লগ বেয়া গান গাই আছে জুবিনদাই। সঁচাকৈ যদি এনেকৈ গাই থাকিলে কি মজা লাগিলে। আৰু এইবোৰ গাড়ীবোৰ যে দেখিছে, এইবোৰ চব লটাৰী গাড়ী হয়। এইবোৰ চাই ইয়াতে বালিনো আছে, XUV আছে, সিফালে থাৰ আছে। তো কোনোবাই যদি কাটিব বিচাৰে কাটিব পাৰে, মই বাৰু নাকাটো, মোৰ কপালখনৰ ওপৰত বহুত বিশ্বাস আছে। টিকেট কাটবি নেকি লটাৰী? ইয়াতে বহুত গাড়ী আছে, স্কৰপিঅ আছে, কিবা কিবি। আৰু ইফালে বম ডাঙৰকৈ বজাৰো হৈছে, এই কাপোৰ চাপোৰ পোৱা যায় ইফালে 200-150 টকাত। অভিজিতে দোকানৰ কাৰণে কিনিবি নেকি ইয়াৰ পৰা? দোকানে কিনি লৈছে আৰু এতিয়া যিমানত কিনিব দোকানত তাতকৈ কমতহে বিক্ৰী কৰিব লাগিব। আৰু তাতে বজাৰৰ পিছফালে মীনা বজাৰো হৈ আছে, বলক এতিয়া তাৰলৈকে যাওঁ। আৰু চাওক কি ডাঙৰ কি মীনা বজাৰ হৈছে একদম। এই তাতে চেৰকিও আছে, এইটো ডাঙৰে হয় চেৰকিটো, ছয়গাঁৱটো পিছে বেছি ডাঙৰ হ'ব। আৰু এইটো চাওক, মাজতে বহুত ফেমাছ হৈছিল এইটো, কিবা নাইট্ৰজেন গেছ খুৱাই দিয়ে, ঠাণ্ডা ঠাণ্ডা লাগি যায় মুখখন। আৰু মোৰ এইটোত উঠিব বহুত মন যায়, সৰুতে কেতিয়াও উঠি নাপালোঁ এইটোত, আৰু এতিয়া ডাঙৰেই হৈ গ'লোঁ এইটোত উঠিবৰ কাৰণে। তো কমিটিৰ মানুহবোৰে এনেকুৱা ডাঙৰৰ কাৰণেও এটা বনাব লাগে এনেকুৱা। তো এইটো চেৰকিত বাৰু এতিয়া নুঠোঁ, ছয়গাঁৱটোত উঠিম কাৰণ সেইটো বেছি ডাঙৰ। উঠবি নেকি এইখনত? নহয় মই এইখনত উঠি এয়াৰ শ্ব' কৰিব যাম লাচিত ঘাটত, হেলিকপ্টাৰ। এইটোতো উঠি খুব ভাল লাগে, ঝাটকা দিয়ে পৰা ইফাল ইফাল। কি বুনবগৰী নেকি? অঁ খাবা। আগতে কিমান বুনবগৰী উঠিছিলোঁ না? এই সৰুতে বহুত আমি কিমান দূৰলৈকে গৈছিলোঁ, আমি গছৰ পৰা কি টিপলি জ্বলে বে? টিকলি জ্বলে। বাল জ্বলছি, ক'ত জ্বলছি বাল? হিলালি জ্বলে, টিপলি এটা পাৰে। পলাশবাৰীত ৰাস চোৱা কমপ্লিট হ'ল, এতিয়া ছয়গাঁৱলৈকে যাওঁ, এইখিনি ছয়গাঁৱত দেখা পাব। এতিয়া টাইমটো পিছে 11:30 বাজিল, ভাল নাই। পলাশবাৰীত আমি চালোঁ ধুনীয়াকৈ, গোটেই ফুৰিলোঁ চব দেখিলোঁ। নেক্সট আমি গৈ আছোঁ ছয়গাঁও। ছয়গাঁৱত দেখাম আপোনালোকক, ভিডিঅ'টো চাই দেখিব। বাইক পাৰ হৈ গ'লোঁ, বাইক এটাই আছে।
তো ওলাই দিওঁ এতিয়া 6 গাঁৱলৈকে দেৰি হৈ গ'ল ওলাওঁতে লখৰাৰ নিচিনা বন্ধ নহ'লে হ'ল আৰু এইটো মথাউৰিৰ ৰাস্তা এতিয়াতো ৰাতি বাৰু একো দেখা নাপায় এইফালে বঢ়িয়া একদম ব্ৰহ্মপুত্ৰ ৰাতি কাৰণে দেখা নাপায় ৰাতিপুৱা আহি এদিন দেখাম আপোনালোক মথাউৰিত এদিন বাদ দিয়ক এতিয়াই চাওক পিছত ক'তনো চাব আৰু এই চাওক এই ৰাস্তাৰ চাইডে চাইডে ব্ৰহ্মপুত্ৰ ডাঙৰকৈ মথাউৰিৰ চাইডত কি মজা লাগে কি বঢ়িয়া ভিউ একদম আৰু এনেকৈ মথাউৰি দি বাইক চলাই কি মজা লাগে এয়াই আমাৰ অসমৰ সৌন্দৰ্য পাৰিব নেকি কোনোবাই টক্কৰ দিব নোৱাৰে ক'ত পাৰিব তো দিয়ক আকৌ উভতি আহোঁ আমি 6 গাঁও গৈ আছিলোঁ আৰু 6 গাঁও যাই থাকোঁতে এটা মই বঢ়িয়া বস্তু এটা দেখা পাইছোঁ এই ৰাস্তাটো চাওকচোন য'ত মানে স্পীড ব্ৰেকাৰ আছে সেই স্পীড ব্ৰেকাৰটো অহাৰ আগতে ৰঙা লাইটকেইটা জ্বলি উঠে লাইটৰ পোহৰত তো বাইক চলাবোৰৰ কাৰণে বহুত সুবিধা হৈছে গম পাই যে আগত স্পীড ব্ৰেকাৰ আছে বুলি তো স্পীডটো আমি শ্ল' কৰি দিব পাৰোঁ আমাৰ গুৱাহাটীত এনেকুৱা নাই হঠাতে স্পীড ব্ৰেকাৰ আহি যায় বাইকখন ডাইৰেক্ট উঠাই দিয়া যায় এনেকৈ বাইকখনো ডেমেজ হয় আৰু পৰাৰো চান্স থাকে আমাৰ ইয়াতেও এনেকুৱা বনাই দিলে ভাল আছিল তো এই আহি পালোঁ 6 গাঁৱৰ ৰাসলৈ তো আশা কৰোঁ যাতে খোলা থাকে অলপ ভিতৰলৈকে সোমাই যাওঁ তো চলিটো আছে বাৰু তো এতিয়া 12টাই বাজিল আহোঁতে দেৰি হৈ গ'ল আমাৰ তো এতিয়া অলপ ভিতৰত গৈ কিনে চাওঁ কেনেকুৱা হৈছে তো প্ৰথমে গৈ আমাৰ জুবিনদাৰ পৰা অলপ আশীৰ্বাদ লৈ আহোঁ সেৱা কৰি দিওঁ তেখেতক জয় জুবিনদা গাইজ আজি আমি আহিছোঁ 6 গাঁও ৰাস মহোৎসৱ না বেলেগ গমেই পোৱা নাছিল ৰাইজে তেতিয়াৰ পৰা কেইবাৰ 10বাৰ মান কোনোৱে ইয়াতে আপোনালোকৰ চলি আছে পাৰ্টি আৰু মূৰ্তি চূৰ্তিটো এইবোৰ আছে কিমান দেখাম আৰু এইবোৰ বহুত চালেই অলৰেডি তো এইবোৰ আছে আৰু গোটেই জেগাখিনি আপোনালোকক ভালকৈ দেখাই দিছোঁ আৰু ইয়াতেই আপোনালোকে পূজা কৰিব এইটো ধুনীয়াকৈ বনাইছে পূজাস্থলীটো মীনা বজাৰ ক'ত আছে আমি জল্দি আহিলোঁ ন অলপ খোলা নাই এতিয়ালৈ খোলা যোৱা নাই আমি অহাকালি আমি অহাকালি তেতিয়া কেইটা বাজিল 1 বাজিল নেকি 1 বজাতে আহি গ'লোঁ না খোলা নাই এতিয়ালৈকে মৰ্ণিং 1 বজাত মৰ্ণিং 1টাতে আহি গ'লোঁ আমি একচুৱেলি মানে মৰ্ণিং পাৰ্চন সেইকাৰণে আমি পুৱাই আহি গ'লোঁ 1 বজাতে আৰু চাওঁ একদম আচলি জুবিনদা হেন লগা হৈছে যোন জুবিনদাই ইয়াতে থিয় হৈ আছে একদম আচল যেন লাগছে পূৰা তো বলক এতিয়া মীনা বজাৰলৈকে সোমাই যাওঁ তাত তেৰিকা আকৌ শেষ হৈ থাকিল মীনা বজাৰ এইবাৰো চাব নাপালোঁ তাত এই বাদ দিয়ক আৰু বন্ধ মীনা বজাৰখনকে চাওঁ পিছত এদিন জল্দি আহি যাম ভালকৈ গোটেই মীনা বজাৰ চব উঠিম সিদিনা আহি কিনে এইটো চকৰিটো যে আমাৰ ঘৰত কি দেখা পায় সেইকাৰণে ইয়াক দেখি কিনে মই ইয়াৰ ঘৰত থাকোঁ একবাৰ আহিব এণ্টিলেট থাকে অংকুৰে গম পাইছে ওপৰৰ পৰা দেখা পাই থাকে মই এণ্টিলেট তোৰ এইটো এণ্টিলেট বাৰ ঐ এইটো চেৰকিটো ডাঙৰ পে পলাকবাৰীতকৈ অঁ এইটোতো কৈছোঁ ব্ৰহ্মপুত্ৰ এইটো চাইডে 6 গাঁৱৰ মীনা বজাৰ চবতকৈ ডাঙৰ ফ্লেক্স কৰাৰ দৰে হ'ল ফ্লেক্স কৰা নাই সঁচা কথা আৰু অলপ কৰি দিয়া এইটো মটকা কোৱা মটকা কোৱা হয় পানী উঠাবি নেকি এইটো কি চুইমিং পুল নেকি চুইমিং পুল নহয় তাতে সৰু ছোৱালী মানুহ বটিং কৰিব দে ঐ মটকা কোৱাত যাবি নেকি দাউৰি দাউৰি ওপৰত আহিম মটকা কোৱাত তলত যাওঁ দাউৰি দাউৰি ওপৰত যাম এইখন চলাই ন চাওক গাইজ ইখন গাড়ীয়ে ঘূৰাই ঘূৰাই তাৰ পৰা ষ্টাণ্ট দেখাই মটকা কোৱাটোত এই গাড়ীখনৰ অৱস্থাটো দেখোন ভাল লগা নাই দেখাত এইখন মটকা কোৱা পিক টাইমত আহি কিনে দেখাম এতিয়াতো বাৰু চলা নাই এতিয়া মটকা কোৱা ষ্টাৰ্ট হয় কালিৰ পৰা ষ্টাৰ্ট হ'ব ন চব তো ওলাই দিওঁ আৰু গাইজ মীনা বজাৰটো দেখাই নাপালোঁ এদিন আহিম আৰু এই শনিবাৰ মানে আহিম ভালকৈ পিক টাইম হ'ব তেতিয়া পিক টাইমত আহি কিনে গোটেই মীনা বজাৰ চবতে উঠিম আৰু তেতিয়া আহিলে চিয়'ৰ দেৰি নকৰোঁ জল্দি আহি যাম একদম এই কি লটাৰী নেকি হা ব্যৱহাৰ কৰা গাড়ী দেখোন ছেকেণ্ড হেণ্ড হা খোলা বসছি না কি বসছি নিয়ৰ পৰিছে যে নিয়ৰৰে ফুল আৰু এই অলপ পাতি চাওঁ আপোনালোকে এইটো পাতি বুলি কয় দেই ভাওনা নহয় এইটো পাতি বুলি কয় এইটো তো এইখিনি আছিল আৰু এতিয়া ওলাই দিওঁ আৰু বাহিৰত চাকিবোৰ কি ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰা হৈছে এইফালে আৰু ইফালে ডক্টৰ ভূপেন হাজৰিকা দাও আছে ইফালে ভূপেন হাজৰিকা দা পিছফালে জুবিন দা অসমৰ দুজন মহাপুৰুষ একেলগে আজিলৈ এইখিনিয়ে আছিল কমেণ্টছত আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এণ্ড বাই বাই